हाय हेलो नमस्कार अस्सलाम वालेकुम एंड वेलकम बैक टू माय यूट्यूब चैनल। तो কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কিহৰ কাৰণে আজি মানে কাজিনখিনি গোটেইখিনি আমি একলগ হৈছোঁ যেহেতু কাজিনখিনি মানে এটা আমাৰ হোৱাটছআপ গ্ৰুপ আছে সো কাজিনখিনি আমি বহুত দিনৰ মূৰত একলগ হৈছোঁ আৰু এতিয়া মানে সিহঁতে প্ল্যান কৰি আছিল যে আজি এটা মানে পাৰ্টি এৰেঞ্জ কৰিব লাগে সো আমি গোটেইখিনি মিলি আজি এটা পাৰ্টি এৰেঞ্জ কৰিছোঁ আৰু পাৰ্টিখিনি আপোনালোকক দেখাম কেনেকৈ কি কৰোঁ গোটেইখিনি দেখাম আৰু কাজিনবিলাক গোটেইখিনিকে আপোনালোকক চিনাকি কৰাই দিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সিহঁতে মাতি আছে এতিয়া চিকেন কিনিব লাগে তো পাৰ্টিটোত আজি মানে ইম্পৰ্টেণ্ট সেইখিনি আৰু এতিয়া বজাৰখিনি কৰিম গোটেইখিনি মিলি তো আপোনালোকক ভিডিঅ'খিনি গোটেইখিনি আপোনালোকক দেখাই থাকিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া যাওঁ চিকেনখিনি কিনোগৈ তো বলক গাইজ এয়া বজাৰ কৰি আহি গ'লোঁ আজি মানে খানাটো তামাম হ'ব আৰু মানুহ ধেৰ আনিছোঁ তেলৰ দাম বেছি যে সেইকাৰণে মানে আধা লিটাৰ তেল আনিছোঁ আৰু এয়া পিঁয়াজ আজি খানা দামদাৰ হ'ব এয়া চব একদম এয়া কেঁচুৱা মানে ল'ৰা ছোৱালী থকা মাক ন আৰু এয়া লাজ মানে অকণ পিছত আপোনালোকক চিনাকি কৰাই দি আছোঁ অতি সোনকালে আপোনালোকক গোটেইখিনিকে চিনাকি কৰাই দি আছোঁ ভিডিঅ' বনাই আছোঁ যে লাইটটো জ্বলাই দিছে জিলিকিও দিছে একদম আৰু এতিয়া গোটেইখিনি আপোনালোকক চিনাকি কৰাই দিম অতি সোনকালে তো চাই থাকক ভিডিঅ'টো এইখিনি হৈছে মেইন বস্তু চিকেনখিনি গাইজ এয়া পিঁয়াজ কাটা চলি আছে মানে এইখিনি বনাব লাগিব ন সেই হিচাপত মানে এতিয়া পিঁয়াজখিনি কাটা হৈছে মুৰ্গীখন চাই লওক এজনী এজনী লাজ পিঁয়াজ কাটিছে কিন্তু চকুত পানী নাই যে কিয় বহুত লেটেণ্টেড পিঁয়াজ কিন্তু দেই পিঁয়াজ কাটি আছে এয়া মানে চিকেনটো বনাব ন গুচাব এটাই কাটিব এটাই সিহঁতৰ মানে চকুত পানী একে নজৰা হৈছে চকুত পানী নাই মানে কিছুমান মানুহে কণাই কণাই বুজিছে চকুৰ পানী নাইকিয়া কৰি দিলে এতিয়া পিঁয়াজ কাটিলে চকুৰ পানীহে নোলায় এয়া কাটি আছো আজি খাম বেলেগ টাইপ খাম আজি আমাৰ আইটেম হৈছে চিকেন আৰু ৰুটি আৰু লগতে কি কৰে নাজানো অঁ আন্দা বোলে আছে আন্দা ডিম কণী চব বনাম মানে দিনত বৰষুণ দিছিল ন সেইকাৰণে ৰাতি আয়োজনটো আমাৰ হ'ল আৰু চব কাজিনছবোৰ লৰাইছে বল যি বল লৰাইছে তো আপোনালোকে ভাবি আছে মানে 31st নহ'লে কিহৰ পাৰ্টি মানে এয়া হৈছে আমাৰ কাজিনখিনি চব একলগ হৈছোঁ আজি তো মানে গেট টুগেডাৰ হিচাপে তো আজি চবেই মিলি মানে এটা পাৰ্টি কৰিছোঁ আৰু সেয়া আৰু আগলৈ কি হয় আপোনালোকে চাই থাকিব জুই জ্বলোৱা আয়োজন চলি আছে গাইজ বৰষুণ দিছিল চ' মাটিখিনি ভিজি আছে অলপ জ্বলাবলৈ দিগদাৰ হৈছে আজি জুই জ্বলিব কেতিয়া বনাম কেতিয়া খাম কেতিয়া এয়া বাইদেৱে জ্বলাই আছে চবে লাজ কৰে কেমেৰা দিলে মানে চব হেৰি হৈ যায় হ'ব তো গাইজ জুই লাগি গ'ল আৰু এতিয়া কেৰাহী বহাই দিলোঁ আৰু এতিয়া পিঁয়াজখিনি ভাজি আছে বায়ে আৰু এতিয়া দিয়া হ'ব ইয়াত মছলা এয়া হৈছে ৰান্ধনি আৰু ইয়াত চব আছে গাইজ চানা আমি বইলত খান্দিছোঁ মুড়ি ভত্তাৰ নিচিনা 16 আনাকৈ 20 আনা বনাইছে আজি অঁ এতিয়া মানে আমি চবেই চানা খাম মানে বনাই এতিয়া আপোনালোকক দেখাম ময়দা কিন্তু আমি ৰুটি খাব লাগিব ন এয়া চাওক দুটা বইল কিয় লৈছা এতিয়া মানে খানিবা কিহেৰে হাতেৰে নে ভৰিৰে
আৰু এইখিনি কি হৈছে বেলিবলৈ মানে এক্সট্ৰা লাগে মোৰ ভাগত দিনে 10খন মান ৰুটি হ'বনে খাব পাৰিলে দিম হা খাব পাৰিলে দিম 10খন মান নিজে কিন্তু বেলি ল'ব লাগিব হয় নেকি এয়া গাইছ এতিয়া এয়া হৈছে গাইছ বইল ডিম মানে খোৱা হ'ব আৰু এয়া নাস্তাৰ লগত বইল ডিম পুৰা কেইটা আছে পোন্ধৰটা খাবলৈ আহিলেই গাইছ বইল ডিম খাব নেকি তো গাইছ কণী থাপ মাৰি আৰু গাইজ খাওঁতে এনে অৱস্থা মানে এনেকুৱা গান লগাইছে ইহঁতে পূৰা কপিৰাইট লাগি যাব এতিয়া মানে মিউট কৰি দিব লগা হৈছে মিউজিক दिल लगी कि तेरे दिल को दिल लगी न लगे दिल लगी कि तेरे दिल को दिल लगी न लगे वफाओं की हम तेरे सबक को नहीं है वफाओं की हम तेरे सबक को नहीं है তো গাইজ আমাৰ ৰুটি পুৰা বনি আছে আমাৰ চিমি বাই বনাই আছে হাই বনাই আছা কলা পৰি গৈছা চৌকাৰ ধোঁৱা লাগি বহুত কষ্ট হৈছে কিন্তু খাই এটা বেলেগ মজা লাগিব কাৰণ ইয়াত চবৰে মৰম সোমাই আছে ন হয়নে নহয় আৰু ওচৰত বহি আছে আমাৰ এয়া হ'ল আমাৰ ৰূপসা বাই আৰু সেয়া হ'ল এই যে স্কুটি শিকাইছিলোঁ সেয়া আৰু এতিয়া বনাই আছে তো আগলৈ আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো তো গাইজ খাব বহি গ'লোঁ চব এতিয়া বৰ্তমান খাই আছোঁ এয়া চবে খাই আছে এয়া সব লাগি আছে হাৰ্দি খোৱাত মানে এবাৰ ইয়াত চব মানে হাৰ্দি খোৱা মানুহে আছে মাংস এতিয়া লাষ্টত বাচি গৈছে মজা হৈছে খোৱা মানুহ বহুত ন বস্তু বাচি গৈছে গাইজ হাৰ্দি লৈছে চাওক কিমান গাল বেয়া খাইছে চাওক হাৰ্দিয়ে ভৰি আছে এই যে মই স্কুটি শিকাইছিলোঁ যে চাওক পাতত হাৰ্দি দেখিছে চাওক এয়া তামাম আৰু এয়া মাক এয়া কলাল কলাল তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু চবকে আজি চিনাকি কৰাই দিলোঁ কাজিনবোৰ যিমান আছিলে চবকে চিনাকি কৰাই দিলোঁ আৰু এতিয়া ভিডিঅ'টো এণ্ডিং কৰিব ওলাইছোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব চেনেলটো লাইক সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট কৰিব তো ভিডিঅ'টো চাই কেনেকুৱা পালে সাবস্ক্ৰাইব কৰিব নাপাহৰিব নিশ্চয় এইখিনি পূৰা কৰি দিব তো আজিলৈ আহিছোঁ ইমানে আকৌ এটা লগ পাম নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই 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 বাই